এনেকে আগতীয়াকে মাৰি থৈছে এনেকে সব টেবুলত সব টেবুলত মাৰি থৈছে সব টেবুলত দেখিছ না এই সব টেবুলত দেখিছ না সব টেবুল ই টেবুলৰ কাট সব টেবুল টেবুলত মাৰি থৈছে এই সব টেবুলতে মাৰিলে ক'ৰ আহিলে এইটো ইৰকন টেবুল মানি ৰকন দৰিত এইটো ৰাখি তো এইটো দেখিছানে এনেকে এইটো ৰাখি থৈছে দেখিছানে বেলেগ দি ভালে হৈছে টেবুল সব টেবুল এইটো টেবুলে পুলিচত লাজ নাই চৰকাৰী পইচা ধৰে না কেনেকে ৰাইজক কাম কৰিব ৰাইজক প্ৰতিৰক্ষা কেনেকে কৰিব কি হৈছিলে দাদা ঘটনাটো ক'ব নেকি কথাটো এনেকুৱা হৈছে যেতিয়া আমাৰ ভোট গ্ৰহণ চলি আছে ভোট গ্ৰহণ চলি থাকোঁতে মোক বাহিৰত আমাৰ ভোট দিয়া মানুহ এগৰাকী আমাৰ অমৰ্তক তেওঁ ক'লেগৈ যে দাদা যে ভিতৰত আমাৰ যিটো চিম্বলটোত যে এনেকৈ চিয়াহী দাগ মানে কি ধৰক মানে কি চিল মৰা নিচিনা হৈ আছে মানে কি য'ত নেকি দুবাৰ ভোট দিলে বেক ছাইডৰ পৰা চিলটো মাৰি দিছে সম্পূৰ্ণ মানে আগলৈ জিলিকি আছে য'ত নেকি মই যিটো জানো মানে এইটোত মই নিজে ভোট দিবলৈ গৈছোঁ এইটো দিয়া মানে এইটো ৰিজেক্ট ভোট হৈ যায় তাৰপিছত মই সুধিলোঁ তেখেতক এইটো কিয় কৰিছে বুলি তেখেতে ক'লে যে প্ৰিজাইডিঙে যে মই প্ৰথমতে ভাবি লৈছিলোঁ কিবা ভুলবশতত হয়তো হৈ যাব পাৰে বুলি তাৰপিছত মই ক'লোঁ যে এইখনত মই নিদিওঁ আপুনি মোক বেলেগ পেপাৰ এখন ব্যৱস্থা কৰি দিয়ক তেতিয়া তেওঁ ক'লে হ'ব এই একো নাই বোলে তাৰপিছত মই ক'লোঁ মইতো জানো এইখনত যদি ভোট দিওঁ মই দিয়াৰ কোনো ভেলু নাথাকে এইখন ৰিজেক্ট হৈ যাব তাৰপিছত মই সুধিলোঁ ঠিক আছে মই বাকীখিনি চেক কৰি চাই লওঁ বাকীখিনি যেতিয়া চেক কৰি চালোঁ চব তেনেকুৱা মানে চাওক এইটো অকল টেবুলৰ চিনত চাওক এইটো টেবুলৰ চিনত আগতীয়াকৈ মানে টেম্পাৰিং কৰি থৈছে মানে কি আগতে মাৰি থোৱা আছে য'ত নেকি আপোনাৰ এইটো চাওক এইটো চবেই য'ত নেকি আমাৰ কৰ্মীয়ে ইয়াত ভোট দিলে ভোটটো ৰিজেক্ট হৈ গুচি যায় মানে ডাবল হোৱাৰ লগে লগে ইয়াত মই যেতিয়া কাউণ্টিঙত গৈছোঁ এনেকৈ ইয়াৰ ওপৰত যদি আৰু এটা যদি ষ্টাম্প পৰে তেতিয়া ৰিজেক্ট হৈ যায় মানে এইকাৰণে মই তেখেতক ধৰিলোঁ আৰু মই ভাবিলোঁ যে চাওক গোটেই কিখন অকল টেবুলতে পৰিব লাগে নেকি চাই লোৱা তুমি নিজে চাই লোৱা এইটো যেতিয়া এই কথাটো ৰাইজে গম পালে তেতিয়া ৰাইজে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল আৰু ৰাইজক মই মোৰ দলীয় কৰ্মীসকলক বহুত অনুৰোধ কৰাৰ পিছতে তেওঁলোকে শান্ত হৈছে চাওক এইটো গোটেইখিনি ইতিমধ্যে আমাৰ CI ছাৰে ইয়াৰ 3টা কপি তেখেতে লিখিতভাৱে লৈ গৈছে গতিকে চাওক আমাৰ আজি গণতন্ত্ৰ অৱস্থাটো ক'ৰ পৰা ক'লৈ গৈ আছে গতিকে মই সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যাতে কোনো এটা কেন্দ্ৰত এইটো এনেকুৱা এটা টেম্পাৰিংকৈ তেওঁলোকে জিকি যাব নোৱাৰে চবেই অজাগ আৰু অচেতন হ'বলৈ মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী কি আহ্বান জনাব মই মুখ্যমন্ত্ৰীক এইটোকে আহ্বান জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিটো মুখ্যমন্ত্ৰী সদায় কৈ থাকে যে পঞ্চায়তখন ৰাজনীতিমুক্ত হ'ব লাগে বুলি কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাষাৰ কিন্তু আজি বাস্তৱত প্ৰতিফলিত হোৱা নাই কাৰণ ইয়াত গুণ্ডাৰাজ দনবল বাহুবল চলিছে মানে তেওঁলোকে গোটেই কৰ্মচাৰীসকলক মেনেজ কৰি তেওঁলোকে ডাংকুম মাৰি থাকে আজি যিগৰাকী প্ৰতিনিধি যে আমি জিকি আছোঁ তেনেকৈ গতিকে এই বিষয়টো বহুত চিন্তনীয় বিষয় ঠিক আছে